তোমালৈ মোৰ এইবাৰ চিঠি। মই কি কৰোঁ কোৱা অনামিকা। মোৰ অবাধ্য হাতখন অবাধ্য আঙুলিকেইটাৰ ওপৰত অলপো বিশ্বাস নাই। সকলশৰীয়া যেন অনুভৱ হ'লেই অতিষ্ঠ হৈ পৰে হাতৰ আঙুলিকেইটা ডায়েল কৰিবলৈ তোমাৰ নম্বৰ 225172। সেই আজি একেই অৱস্থা। অতিষ্ঠ হৈ পৰিল কলমটোৰ লগত। নিলিখো নিলিখো বুলি লিখিলো চিঠিখন। মই কি কৰোঁ কোৱা অনামিকা। মোৰ চিনাকি উৰি যোৱা স্বপ্নময় পক্ষীজনীৰ দৰে গৈ আছা। কিন্তু কি কৰোঁ নিষ্ঠুৰ এই মনটোৱে পাহৰিব খুজিও পাহৰিব নোৱাৰোঁ। আৰু নোৱাৰি বুজিছা, আৰু নোৱাৰি। বৰ যন্ত্ৰণা এনেদৰে। প্ৰতিবাৰেই ভাবোঁ এনেদৰে আৰু তোমাক অতিষ্ঠ নকৰোঁ বুলি। কিন্তু কি কৰিবা কোৱা, নামানে মোৰ অবাধ্য আঙুলিকেইটাই মোৰ আজ্ঞা। হ'ব দিয়া, আৰু এই অসময়ত দিগদাৰ নিদিওঁ তোমাক। ইতি মই নিৰুদ্দিষ্ট গড়গয়া কবি, তোমাৰ চহৰ বিষাদ নকৰি যোৰহাটৰ জীয়া জন্মপ্ৰেমী।